উত্তৰ বৰপেটাৰ কলনীত শুভ আৰম্ভণি হ'ল এখন নতুন হস্পিটালৰ পাটনা পপুলাৰ ট্ৰমা কেয়াৰ হস্পিটাল। বুলক যাওঁ আহকচোন এই হস্পিটালখনৰ ভিতৰলৈ। হাড়ৰ অপাৰেশ্যন কৰিবলৈ এতিয়া আৰু আপুনি যাব নালাগে পাটনালৈ। পাটনাৰ পৰা ডক্টৰ আহি নিজেই অপাৰেশ্যন কৰিব এই হস্পিটালখনত। হস্পিটালখনত সকলো সময়তে ICU উপলব্ধ, একেদৰেই ইমাৰ্জেঞ্চি সেৱাও অবিৰত আৰু লগতে থাকিব OPD সেৱাও। OPD সেৱাৰ জৰিয়তে যিকোনো সময়তে আপুনি দেখাব পাৰিব ডক্টৰক। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব ডক্টৰ। প্ৰসূতি বিভাগৰ লগতে জেনেৰেল চাৰ্জাৰী সেৱাও উপলব্ধ থাকিব এই হস্পিটালখনত। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ এখন হস্পিটাললৈ আৰু এই হস্পিটালখন আছে বৰপেটা চহৰৰ কলনীত আৰু হস্পিটালখন পাটনা ট্ৰমা কেয়াৰ হস্পিটাল। এই হস্পিটালখনৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচৰ বিষয়ে আজি মই নিজেও জানিবলৈ আহিছোঁ আৰু আপোনালোককো অৱগত কৰিবলৈ মই ইয়ালৈ আহিছোঁ। মোৰ ওচৰত আছে হস্পিটালখনৰ অ'নাৰ দাদা আছে, তো মই আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। নমস্কাৰ আপোনাৰ চেনেললৈ। পাটনা পপুলাৰ ট্ৰমা কেয়াৰ হস্পিটাল, তো ইয়াত ছাৰ্ভিচবোৰ কেনেকুৱা হ'ব? ছাৰ্ভিচ আমাৰ 24 আৱাৰ্ছ ICU আছে, ইমাৰ্জেঞ্চি আছে, গাইনী আছে, অৰ্থ আছে। মেইন আমি অৰ্থটোৱে মেইন গুৰুত্ব দিছোঁ। হয়, অৰ্থত আপোনাৰ ডক্টৰবোৰ ক'ৰ পৰা আহিব? অৰ্থত ডক্টৰ আমাৰ পাটনাৰ পৰা আহিব আৰু গাইনী ডাক্তৰ আপোনাৰ বৰ্ধমানৰ পৰা আহিব। লেডিজ 24 আৱাৰ্ছ তেওঁ থাকিব ইয়াতে। পাটনাৰ পৰা যিসকল ডক্টৰ ইয়ালৈ আহিব তেওঁলোকে নিজেই অপাৰেশ্যন কৰিবনে নে বেলেগ ডক্টৰে অপাৰেশ্যন? তেওঁলোকে নিজেই কৰিব। আমাৰ ইয়াত তেওঁলোকৰ লগত কণ্টেক্ট হৈছে, তেওঁলোকে সপ্তাহত 5 দিন থাকিব। তাৰমানে পাটনাৰ ডক্টৰ আহি মানে হাড়ৰ যি প্ৰব্লেম আছে, যি অপাৰেশ্যন আছে, অৰ্থপেডিক্সৰ অপাৰেশ্যনবোৰ পাটনাৰ ডক্টৰে ইয়াত নিজেই কৰিব। ইয়াত নিজেই কৰিব। হয়, আৰু আমাৰ ইয়াতে বিশেষ সুবিধা আছে, সেইটো ক'তো নাই। আমাৰ ইয়াতে ICU আছে। ICU আছে। হয়, যিবিলাক কেছ ইয়াতে নহয় সেইবিলাক কেছ আমাৰ ইয়াতে হ'ব। হয় হয়। আৰু আগতে মানুহ ধৰক এই হাড়ৰ অপাৰেশ্যনৰ কাৰণে পাটনাৰ যাব হৈছে। আজিকালি মানুহে সেইটো সুবিধা আমাৰ ইয়াতে পাব। হয়, পইচা খৰচ কৰি পাটনাৰ যাব নালাগে। ভাৰত উন্নত মানৰ ডক্টৰ আমি লগত যোগাযোগ কৰিছোঁ। ইয়াত মানে OPD সেৱাও আছে। তো OPD সেৱাৰ যি ডক্টৰ, ইয়াত পাটনাৰ পৰা যি ডক্টৰ আহিব, ইয়াত সদায় মানে আহিব নে মাজে মাজে আহিব পাটনাৰ ডক্টৰ? নাই, তেওঁ সপ্তাহত 5 দিন থাকিব, OPD কৰিব। আৰু গাইনী ডক্টৰে সদায় থাকিব 24 ঘণ্টা। OPD কৰিব, চুইজাৰী কৰিব, অপাৰেশ্যন তেওঁ গাইনী কৰিব। আৰু আমাৰ মেডিচিন আৰু চাৰ্জিকেল ডাক্তৰ আছে, কেলকাতাৰ পৰা আহিব, গোল্ড মেডেলিষ্ট। অবষ্টেটিক এণ্ড গাইনকলজি যি মানে প্ৰসূতি বিভাগৰ যি ডক্টৰ আহিব, ইয়াত মানে যিকোনো সময়তে যদি এজন ৰোগী মানে প্ৰসূতি বিভাগৰ যিকোনো এজন ৰোগী যদি ইয়ালৈ আহে, তেওঁ সুবিধাটো পাব? সুবিধা পাব। তেওঁ দিন ৰাত 24 ঘণ্টাত থাকিব, কোনো প্ৰব্লেম নাই, সদায় থাকিব। কিছুমান বহুত দুখীয়া মানুহৰ দুখীয়া পেচেণ্ট আছে, তো সেই দুখীয়া পেচেণ্টসকলে যদি আপোনালোকৰ হস্পিটেলত আহি অপাৰেশ্যন কৰিব খোজে, তেতিয়া আপোনালোকৰ হস্পিটেলৰ পৰা কিবা ৰেহাইৰ ব্যৱস্থা আছে নেকি? ধৰক অসমত বহুত দুখীয়া মানুহ আছে। দুখীয়া মানুহ হস্পিটেল আহিলে আমি যিখিনি পাৰোঁ তেওঁলোকক ছেভ কৰাৰ কাৰণে সদায় চেষ্টা কৰিম। জেনেৰেল চাৰ্জাৰীত কি কি মানে উপলব্ধ হ'ব? মানে ধৰক গোলব্লাডাৰ ষ্টন, এপেণ্ডিক্স, হাৰ্নিয়া, মানে যিকোনো ধৰণৰ চাৰ্জাৰী ইয়াতে হ'ব। খুব ভাল লাগিল আপোনাৰ পৰা জানি। আপোনালোকৰ যি পাটনা পপুলাৰ ট্ৰমা কেয়াৰ হস্পিটালখনৰ যি ছাৰ্ভিচ সঁচাকৈ খুব লক্ষণীয় আৰু আকৰ্ষণীয় হ'ব। গতিকে যিখিনি দুখীয়া মানুহৰ যিখিনি ৰোগী আছে বা দুখীয়া ঘৰৰ দুখীয়া যিখিনি পেচেণ্ট আছে, তেওঁলোকেও যদি ইয়াত আহে যথেষ্ট পৰিমাণে তেওঁলোকৰ ফালৰ পৰা এটা ৰেহাই দিয়াৰ ব্যৱস্থাও আছে। আৰু সকলোখিনি যি ফিচাৰ্ছ, যি ছাৰ্ভিচ, সকলোখিনি 24/7 মানে প্ৰত্যেক দিনেই সকলো সময়তে আপোনালোকে পাব।